নমস্কাৰ সকলোকে অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই নৈ পাৰৰ আগৰ ভিডিঅ'টোত যিহেতু মই কৈছিলোঁ যে নৈ পাৰতো আমাৰ খেতি আছে, তৰমুজৰ খেতি আছে আৰু সেয়া আজি দেখুৱাবলৈ মই গৈ আছোঁ। যিবোৰ পুলি আছে তাত মানে মেডিচিন দিম আৰু ইয়াতে পূৰা মেডিচিন ভৰাই লৈছোঁ আৰু অলপ পিছত ইয়াক মই পিঠিত পিন্ধি ল'ম। আৰু গাঁৱৰ ল'ৰা যিহেতু খেতি কৰিবই লাগিব, পঢ়াৰ লগতে কেতিয়াবা সময় পালে দেউতাকো সহায় কৰি দিওঁ আৰু সেইকাৰণে আজি মই পূৰা ৰেডি মেডিচিন দিবৰ কাৰণে এয়া পূৰা পিন্ধি লৈছোঁ আৰু গৈ আছোঁ। অলপ আগত আছে প্ৰাকৃতিক পৰিৱেশ কাৰণে মোৰ নৈ পাৰৰ এই ঠাইখিনি ধুনীয়া লাগে। কাৰ কাৰ ঘৰ নৈ ওচৰত জনাব। এয়া আমি পূৰা সোমালোঁ এতিয়া। এইবিলাক হৈছে তৰমুজৰ পুলি। আমাৰ পাঁচটা তেনেকৈ গিলাচত ৰুই লোৱা হয়। তাৰপিছত এইফালে তাতে মাটিত ৰুব। এতিয়া মানে ইয়াতে আছে আৰু মেডিচিন মই ইয়াতে দিম এতিয়া। গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি আছে। চাওক কিমান বগৰী লাগি আছে, পুৰা একদম ভালকৈ পকা নাই যদিও ধুনীয়া হৈছে। খাই দিম। নৈ বা বগৰী খোৱা মজা বেলেগ। আগতে আমি ইয়াতে ওপৰত উঠি আহিছিলোঁ আৰু 1 জানুৱাৰী খানা আমি ইয়াতে খাওঁ। ভালে আছে বগৰীডাল, খুব ধুনীয়া লাগে বগৰীডাল খাই। চাওক পুৰা পকি আছে বগৰী। এইয়া থ'ব দৰকাৰ নাই। লাইফ গাঁৱলীয়া লাইফ চাওক পুৰা পকি গৈছে বগৰী। এইয়া আৰু মানে এই বগৰীবোৰ বেলেগে কোনো অনিষ্ট নকৰে, সকলোৱে নদীত আহে আৰু দেখিলে এইবোৰ খাই যায়। চাওক কিমান লাগি আছে বগৰী, সম্পূৰ্ণ গছডালত তেনেকৈ আছে বগৰী। চাওক ওপৰৰ পৰা এই বগৰীবোৰ দোকানত যিবোৰ পায় বগৰী তাতকৈ বহুত গুণেই মানে উপকাৰী, কাৰণ ইয়াত যিহেতু বেলেগ একো মানে ৰাসায়নিক দ্ৰব্য একো দিয়া নহয়, ডাইৰেক্ট গাছত আছে, ছিঙিছোঁ খাইছোঁ। ভেজাল খাদ্য ক'ত পায়? গাঁৱত। সেইকাৰণে গাঁৱত এই বতাহত যদি অলপ টাইম ইয়াতে শুই দিয়া যায় নহয়, টোপনি আহিব। ঘৰৰ পৰা খালি নাহিলে মনতে সজোৱা